হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মৰমৰ পাকঘৰলৈ আপোনাক আদৰণি জনালোঁ। আজি মই বনাম কলিজা আৰু আমঠুৰ এটা ধুনীয়া ৰেচিপি, খাই বহুত ভাল লাগে। আৰু আহকচোন কেনেকৈ বনাওঁ চাওঁ। মই ইয়াতে এটা পিঁয়াজ কাটি লৈছোঁ আৰু অলপমান পিহনাত পিহি লৈছোঁ। দুটা সৰু বিলাহী লৈছোঁ, তাৰপিছত ধনিয়া লৈছোঁ আৰু আদা নহৰু জলকীয়া খুন্দি লৈছোঁ। আৰু এতিয়া কলিজা আৰু আমঠিখিনি ভালদৰে ধুই পেলাই সৰু সৰুকৈ কাটি লৈছোঁ মই। তাৰপিছত এতিয়া মই গেছটো জ্বলাই দিম। কেৰাহীখন মই পাতি দিছোঁ। কেৰাহীখন গৰম হ'বলৈ দিব। আমাৰ কেৰাহীখন গৰম হৈ গৈছে। এতিয়া মই 2-3 চামুচমান মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে আমি ইয়াত দি দিম তেজপাত, তাৰপিছত আৰু কেইটামান লং, আৰু এতিয়া মই কটা পিঁয়াজখিনি দি দিম আৰু গল্ডেন হোৱালৈকে ফ্ৰাই কৰিম। ভিডিঅ'টো ক'ৰ পৰা চাইছে ক'বলৈ কিন্তু নাপাহৰিব। এতিয়া পিঁয়াজৰ পেষ্টখিনি দি দিম আৰু এইখিনিও গল্ডেন হোৱালৈকে ফ্ৰাই কৰিম। পেষ্টখিনি আমাৰ গল্ডেন হৈ গৈছে। এতিয়া আমি বিলাহীৰ পেষ্টখিনি দি দিম আৰু এইখিনিও মিডিয়াম ফ্লেমত 5 মিনিটলৈকে ফ্ৰাই কৰিম। পিঁয়াজ আৰু বিলাহীখিনি ভালকৈ ফ্ৰাই হৈ গ'লে মানেহে মাংসৰ টেষ্টটো ভালদৰে উঠে। নিমখ সোৱাদ অনুসৰি দি দিছোঁ। এতিয়া হালধি এচামুচ দি দিছোঁ। আৰু এতিয়া এনেকৈ আৰু অকণমান মিক্স কৰি দিব। তাৰপিছত ঢাকনখন মাৰি দিব 5 মিনিটৰ কাৰণে। 5 মিনিট হৈ গৈছে। এতিয়া ঢাকনখন উদঙাই পেলাই আকৌ অকণমান ফ্ৰাই কৰিব। এতিয়া মাংসখিনি এনেকৈ ঢালি দিব আৰু মাংসখিনিও মিক্স কৰি দিব যাতে ধুনীয়াকৈ মাংসখিনি মিক্স হৈ যায়। মাংসখিনি 2 মিনিট ফ্ৰাই কৰি আদা নহৰু জলকীয়াৰ খুন্দা পেষ্টখিনি দি দিব আৰু ভালদৰে এইখিনিও মিহলাই দিব। তাৰপিছত 10 মিনিটৰ কাৰণে আকৌ ঢাকনখন লগাই দিব। মিডিয়াম ফ্লেমতে ফ্ৰাই কৰিব। তেতিয়ালৈকে আমি মছলাখিনি ৰেডি কৰি লওঁ। মছলাত বৰ বেছি নিদিওঁ। এয়া জলকীয়া গুড়ি দিছোঁ, তাৰপিছত ধনিয়া গুড়ি, কাশ্মীৰী মিৰ্চ পাউডাৰ দি দিছোঁ কালাৰৰ কাৰণে, তাৰপিছত মিট মছলা অকণমান দি দিছোঁ আৰু এইখিনি পানী অকণমান দি গুলি ল'ব যাতে মিক্স হৈ যায় ধুনীয়াকৈ। 10 মিনিটৰ পাছত এতিয়া ঢাকনখন উদঙাই চাব। উদঙাই পেলাই এতিয়া যিখিনি মিহলি কৰি থোৱা আছিলে মছলা সেইখিনি দি দিব। তাৰপিছত লৰাই দিব। তাৰপিছত আকৌ 5 মিনিটৰ কাৰণে ঢাকি দিব। 5 মিনিট হৈ গৈছে। ঢাকনিখন উদঙাই এতিয়া যিমান পৰিমাণৰ আপোনাক পানী লাগে সিমানখিনি আপুনি দি দিব অকণমান লৰাই পেলাই। মই চাহৰ কাপৰ একাপ দিছোঁ। আকৌ 10 মিনিটৰ কাৰণে আপুনি ঢাকনখন লগাই দিব আৰু ফ্লেমটো ল' কৰি দিব। তেতিয়ালৈকে আমি ভাতৰ কাৰণে কুকাৰটো পাতি দিওঁ। ঢাকনখন খুলি দিছোঁ। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। কিমান ধুনীয়া কালাৰ উঠিছে দেখিছেনে? ইয়াতে অকণমান ধনিয়া দি দিছোঁ আৰু কুকাৰৰ চিটিও মাৰিলে। মাংস আমাৰ ৰেডি হৈ গৈছে। বনাই চাব এনেকৈ কলিজা আমঠুৰ ৰেচিপি বহুত ধুনীয়া আৰু বেছি ইনগ্ৰিডিয়েণ্টো নালাগে। একেবাৰে ইজি ৰেচিপি হয়। এতিয়া আমি ছাৰ্ভ কৰোঁ। ঘৰত ককা আইতা বা সৰু ল'ৰা ছোৱালীক খুৱাব এইখিনি, কাৰণ ইয়াততো সাৰ নাথাকে, একদম ছফ্ট হয়। আৰু দেখিছেনে ইমান ধুনীয়া লাগিছে, খাবলৈও সিমানেই ধুনীয়া। এতিয়া আমি কাঁহীখনত বাঢ়ি লওঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদিহে ভাল পাইছে তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ এইকণ কামে মোক বহুতখিনি সঁহাৰি জনাব আৰু নতুন নতুন ভিডিঅ' লৈ মই আহিম তেতিয়া। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আশা কৰোঁ আপোনাৰ দিনটো শুভ হওক। বাই বাই।